হেল্ল' গাইজ, গুড মৰ্ণিং। আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া মই পুৱা উঠি পেলাই এতিয়া মই নাস্তা খাম। আপোনালোকক দেখাই আছোঁ কি খাওঁ। এতিয়া মই বুট পলৱা খাবলৈ লৈছোঁ। এতিয়া মই এইখিনি খাই উঠোঁ। খোৱা হোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া মই খোৱা লোৱা হৈ গ'ল। এতিয়া মই ঘৰকেইটা খৰি কৰিলোঁ, এইকেইটা আৰু এইটো কৰিব আছে। এইটোৰ মানে বস্তু আকৌ কৰা নাই, সেইবিলাক পাৰিব লাগিব। সেইদিনাখন যে ধোৱা ভিডিঅ'টো দেখাইছিলোঁ, সেইবিলাক কাপোৰ গেলা গোটেই খৰি কৰিব লাগিব। আপোনালোকক দেখাই আছোঁ। এতিয়া আমাৰ ঘৰকেইটা খৰি কৰা হৈ গ'ল। খৰি কৰিলোঁ গোটেই মই। এবাৰ এইখিনি মই এইবাৰ ঘৰটো সাৰি পেলাম আৰু এইকেইটা ঘৰো সাৰি পেলাম। ঘৰকেইটা সাৰাৰ পিছত আপোনালোকক লগ পাই আছোঁ। মই গা ধুই আহি পালোঁ। এতিয়া আমি এটা ৰেচিপি বনাম বুলি ভাবিছোঁ। সেইটো হ'ল কোমোৰা। আমাৰ ঘৰৰ গছৰে কোমোৰা হয়। আজি কোমোৰাটো আমি এইটোৰ ফ্ৰাই কৰি আপোনালোকক দেখাই আছোঁ কেনেকৈ। আৰু কিমাননো কোমোৰা ভাজি খাই থাকিব, সেইকাৰণে আজি এটা বেলেগকৈ বনাবলৈ ভাবিছোঁ। কোমোৰাৰ বাকলিখিনি এৰুৱাই ল'ব। এইটো কোমোৰাতকৈও পাৰিলে সৰু চাই ল'ব, একদম কোমল কোমোৰাটোহে ল'ব দেই। এইটো মাজেৰে ফালি ল'ব, একদম সৰু সৰুকৈ পাতলকৈ কাটি ল'ব। আমাৰ কোমোৰাটো অলপ ডাঙৰে হ'ল। আপোনালোকে পাৰিলে একদম সৰু একদম কোমল জালি এটা লৈ ল'ব। আমাৰতো ডাঙৰে হ'ল। এইখিনি ভালদৰে ধুই লৈ বেচন লৈ ল'ব 1 চামুচ, নিমখ লৈ ল'ব সোৱাদ অনুসৰি, অলপমান হালধি গুড়ি লৈ ল'ব, অলপমান জলকীয়া গুড়ি, অলপমান ধনিয়া গুড়ি লৈ ল'ব আৰু অলপ জিৰা গুড়ি। এইখিনি ভালদৰে মিক্স কৰি ল'ব। ভালদৰে পানী দি মিক্স কৰি লৈ ল'ব। এইখিনি ফেটা হৈ গ'ল। বেছি পনীয়াও নহয়, বেছি ডাঠো নহয়, সেনেকুৱা কৰিব। এইখিনি ভালদৰে মিক্স কৰি ল'ব বেচন দি কোমোৰাখিনি। পাৰিলে হাতেৰে কৰিব, বেছি একদম সহজ হয়। এই কোমোৰাখিনি ভালদৰে মিক্স কৰি পেলাই 10-15 মিনিটমান থৈ দিব। তেতিয়ালৈকে নিমখখিনি ভিতৰলৈকে সোমাই যাব। এইখিনি ঢাকন লগাই থৈ দিম অলপ সময়, 15 মিনিটমান, 10-15 মিনিটমান। এয়া 15 মিনিট হৈ গ'ল। এইখন ঢাকনিখন অলপ গুচাই লওঁ। এবাৰ এইখিনি তেলত ফ্ৰাই কৰাৰ তেল দি দিব। এয়া তেলখিনি গৰম হৈছে। ইয়াত এবাৰ কোমোৰা কেইটুকুৰ দি দিম, ফ্ৰাই হ'ব। ওলটাই দিব। 5 মিনিটমান ফ্ৰাই কৰি ল'ব, তাৰপিছত হৈ যাব। এইখিনি ভালদৰে ফ্ৰাই কৰি ল'ব যেতিয়ালৈকে গল্ডেন ব্ৰাউন নহয়। এইখিনি গল্ডেন ব্ৰাউন হৈ গৈছে। এইবাৰ এইখিনি নমাই ল'ম। এতিয়া কোমোৰা ফ্ৰাইখিনি হৈ গ'ল। এইখিনি এইবাৰ আমি অলপ দেৰি পিছত ভাত খাম। তেতিয়ালৈকে লগ পাই আছোঁ ভাত খোৱাৰ পিছত। এতিয়া মোৰ কাম বন হৈ গ'ল ভাটিবেলাৰ। এতিয়া মই বাহিৰত দেখি ফুৰিবলৈ যাওঁ। আপোনালোকক ফুৰি আহি পেলাই লগ পাই আছোঁ। এতিয়া মই আব্বা শুই উঠিলে। এতিয়া মই আম খাম, আপোনালোকক দেখাই আছোঁ। এতিয়া মই এই হুইচেলটো যে মাৰি আছে, আমি আজি গধূলি আলুৰ চপ খাম, আপোনালোকক দেখাই আছোঁ। আমি এতিয়া আম খাওঁ।
এতিয়া মই ফুৰি আহিলোঁ আম্মাই গোটেই যোগাৰখিনি কৰি থৈ দিছে কি কয় আলুৰ চপ বনোৱা আপোনালোকক দেখাই আছোঁ এয়া ফুলা দি বনাব কলখিনি ৰেডি কৰি থৈ দিছে এইখিনি থাকি এই দুটা আলু এক্সট্ৰা কৰি দিছে এই দুটা আলু মই বেলেগকৈ খাম আপোনালোকক দেখাই আছোঁ মানে এটা মোৰ এটা ভাইজানৰ দেখাই আছোঁ এনেকৈ খাম এতিয়া আমাৰ আলু এটা চলা হৈ গ'ল এটা মই কাটি লওঁ আগতে দোকানত এনেকৈ খাইছিলোঁ মই কেতিয়াবা ইয়াত নিমখ ছিটি দিওঁ ইয়াত অলপমান মই ক'লা নিমখ দি দিওঁ তাহলে জলকীয়া গুঁড়ি দি দিই এতিয়া মই এইখিনি খাই লওঁ এইখিনি ভাজি মেলি থৈ দিওঁ শুই আছে মই এইখিনি খাই লওঁ এনেকুৱা খাই বৰ টেষ্টি লাগে আগতে মই এনেকৈ দোকানত খাইছিলোঁ এতিয়া মই খাই পেলাই আপোনালোকক লগ পাই আছোঁ এইকেইটা আব্বাৰ ফুলা দি বনাইছোঁ আব্বাই আলু খাব নোৱাৰে এইকেইটা এইবাৰ ওলটাই দিম এইকেইটা পিঁয়াজৰ চপ বনাইছোঁ আব্বাই খাব নোৱাৰে আলু সেইকাৰণে তেতিয়া যে আপোনালোকক কৈছিলোঁ মই ফুলাৰি বুলি এইকেইটা ফুলাৰি নহয় বোলে পিঁয়াজৰ চপে এতিয়া পিঁয়াজৰ চপকেইটা হৈ গৈছে আব্বাই এতিয়া খাই আছে আব্বাই ক'ব কেনেকুৱা হৈছে বঢ়িয়া হৈছে বোলে এয়া আব্বাই খাই আছে এয়া আম্মাই বনাই আছে আব্বাই খাই আছে আলুৰ চপ আম্মাই বনাই বস্তু এয়া আলু কেইটা এতিয়া আমাৰ আলু চব কেইটা হৈ গ'ল এতিয়া আমি এটা খাই উঠিম খাই লওঁ আপোনালোক খোৱাৰ পিছত লগ এতিয়া আমাৰ চাহ তাহ খোৱা হৈ গ'ল এতিয়া মই পঢ়িম অনলাইনত বহুত প্ৰশ্ন দিয়ে গেলা লিখিব আছে গেলা মই এবাৰ লিখোঁ লিখাই লিখি পেলাই এতিয়া ভিডিঅ'টো সমাপ্ত কৰিলোঁ যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব